তো ফাইনেলি পাই গ'লো লক্ষী পূজা মণ্ডপ। তো এইপিনে আছে লক্ষী পূজা মণ্ডপ। এইটো হ'ল হেল্ল' ফ্ৰেণ্ড। তো আজি আহিছোঁ দৈমালু মানে লক্ষী পূজা চাবৰ কাৰণে আহিছোঁ। ইমানেই ভিৰ, তাৰ কাৰণে আমি গাড়ীটো বেলেগ মানুহ এটাৰ ঘৰত থৈ গৈছোঁ। তো আজি ইয়াত আহিছোঁ, নিজৰ মানুহ ঘৰ বোলে ইয়াৰ। তো আমাৰ লগত মোৰ মানে বহুত ফ্ৰেণ্ড নাই, এই মামা এজন আছে। তো আমি এতিয়া মামাকেইটাৰ লগত গৈ আছোঁ। ভিৰ মানুহ চাৰে ইহে জানিব, ই আনিছে মোক, কিন্তু ক'ত নিছে আৰু মুঠতে লক্ষী পূজা চাব যাম। তো ভাল বোলে, বহুত চবতকৈ ডাঙৰ মানে অল অসমৰ মানে দৈমালু লক্ষী পূজা। ৱাই তো ফাৰ্ষ্ট টাইম আই বৰা চানা দিবি নেকি মোক অলপমান? হাই ৰোড নেকি? হাইৱে ৰোড। ৱাও, আমি এতিয়ালৈকে বৰ্তমান ফিল্ডত সোমোৱাই নাই। তামাম ভিৰ ৰে। 100 আ যাও 100। এইপিনে মেলা বজাৰ হৈ আছে, তো গৈ আছো তালৈকে। বেয়া বোলে খবৰটোৱে। মায়াবিনী চলি আছে ইয়াত। ৱাও, গান লাগি আছে ভাই। ধুমুহাৰ মতে মোৰ নাচোন এবাৰো হাসুন উবেৰে আগুন। জুবিন দাস শ্ৰদ্ধাঞ্জলি ইয়াত চলি আছে। ভাই আহিছো না, ফুৰি আছো। মই নিজে নাজানো মই ক'ত আছো। আহিছো আৰু বঢ়িয়া লাগিছে। কি ৰে এইটো? আলু চপ। চিকট পাটনা ক'ত গ'ল ৰে? হয় তো কেনেকুৱা ভাল খবৰ খাতি? নাই আজি ইয়াৰ দিনত গাৰ্লফ্ৰেণ্ড আনি গৈছোঁ। গাৰ্লফ্ৰেণ্ড ক'ত? ইমান ছোৱালী দেখা পাইছোঁ, ভাগৰ লৈ গৈছোঁ। পাণ মছলা বাই ক'ত শিখৰ আছে? শিখৰ নাই, পালে বেয়া পাণ। এইটো হা, থেংক ইউ। তো এনেকৈ মেলা বজাৰ আছে ইয়াতো। তাৰপিছত এইপিনে মেলা, এইপিনে চকৰি আছে। তো এইবিলাক আছে ইয়াত। নাই ইয়াত যদি কোনোবা উঠিব বিচাৰে আহিব পাৰে, ফ্ৰী পাব বৰ্তমান, কাৰণ খালী হৈ আছে। এটা কথা, ইয়াত বুঢ়ীকেইটা উঠি আছে যে কিয়? বুঢ়া চবেই উঠিব। ৱাও, হেল্ল', উঠিবলৈ ভাল হৈছে নে নাই? হেল্ল' কেইটকা? হোৱা নাই 80 টকা। 1 মেন 80 টকা। নকবি কিন্তু মই চিন্তা কৰি না নিদিম চিন্তা কৰি था। गर्लफ्रेंड मिलेगा क्या? गर्लफ्रेंड मेरे को एक गर्लफ्रेंड चाहिए था रे। हम लोग सिंगल है रे भाई, गर्लफ्रेंड दे दो रे। আমি জুবিন দাৰ মানুহ দেই, চাই দিব লাগে। ইমান কাপোৰ কিনো, তো এইবিলাক চোলা আছে। বিশাল ষ্ট'ৰ। ৱা প্ৰাইচ 200 ফিক্স ডিপজিট কৰি থ'ব লাগিব। এইটো 150 টকা। তাৰপিছত আৰু এইটো কেইটকা আছে? ৱাও, পাগলা হৈ যাব ৰে ইয়াত। বড়ো হেৰি চুৰ্ণি হয়। এইটো 200 টকা প্ৰাইচ। তো ফাইনেলি পাই গ'লো লক্ষী পূজা মণ্ডপ। তো এইপিনে আছে লক্ষী পূজা মণ্ডপ। এইটো হ'ল লক্ষী পূজাৰ মণ্ডপ। তাৰ ইয়াত ভিতৰত আছে। এইটো কেইটকা ৰে? ৱাও, বান্দৰ টাইপৰ। এতিয়া আমি গৈ আছোঁ ভিতৰলৈ, তাত মণ্ডপৰ ভিতৰত আছে।
তো তাৰ ভিতৰত যিটো পইণ্ট সেইটো দেখুৱাওঁগৈ মণ্ডপ কি দেৱী ৱাও ভিৰ 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 হেল্ল' open pier চলি আছে ন open pier চলি আছে ধুনীয়া লাগিছে ইয়াৰ ফ্ৰেণ্ডশ্বিপ লগ বনি যায় চা না কেনেকে দিবি দে ই মানে এইটো দিব ছোৱালীক ই মানে নিজে নিজকে চেলেঞ্জ কৰিছে মোৰ আগত দেখুৱাবলৈ মানে এটা বস্তু আৰু অচিনাকি ছোৱালী এজনীক দিবলৈ কাৰণে গৈ আছে বঢ়িয়া বঢ়িয়া এই ভিডিঅ' বনাওঁ এয়া আছিল দৈমালু লক্ষী পূজাৰ ভিডিঅ' তো মই গৈছিলোঁ দৈমালু এইটো আছে গহপুৰত তো লক্ষী পূজা চাবৰ কাৰণে তাতো নিজৰ কিছুমান কাজিন ফেমিলি বহুত বছৰ মূৰত লগ কৰিব গৈছিলোঁ আৰু বহুতকে লগ পালোঁ আৰু কিছুমান মোক মানে চিনি পোৱা নাই তো বহুত বছৰ হ'ল তো কেনেকুৱা লাগিলে এই ভিডিঅ'টো গহপুৰ দৈমালুৰ ব্লগটো আজিলৈ ইমানেই দে চেক হে गोलैबाय आंखौ नङा गोजौआव बाबा नोंनि मा नाम बिनि मा नाम हा हा नोंनि निखिल मुसाहारि नोंनि बिजों गयारि अ बिजों गयारि ना किबा गयारि केबा गयारि